কথাখিনি তোমাক জন্মটো মোৰ দায়িত্ব বুলিহে ভাবিছোঁ। অলপ আগতে পুলিচ আহিছিল মোক বিচাৰি। এই দৰৱকী দেউতাকে তেওঁলোকক ঘূৰাই পঠিয়ালে যদিও যিকোনো মুহূৰ্ততে তেওঁলোক আকৌ আহিব পাৰে। গতিকে বলা বলা, মই তোমাক তোমাৰ ঘৰত আকৌ থৈ আনিম। ৰবা, তোমাৰ ইচ্ছামতে তুমি মোক জোৰ কৰি ঘৰৰ পৰা লৈ আহিলা আৰু এতিয়া তোমাৰ ইচ্ছামতে মোক আকৌ ঘৰত থৈ আহিব বিচাৰিছা। নহ'ব বিৰিখ, তোমাৰ ইচ্ছামতে তুমি মোৰ জীৱনৰ লগত এনেকৈ খেলিব নোৱাৰা। নোৱাৰা খেলিব। বিৰিখা, মই যাওঁ। বিৰিনা, বেগটোত কাপোৰ আছে, তোমাক লাগিব। তোমাক মোৰ সুধিবলৈ বহুত প্ৰশ্ন আছে। তুমি মোক কি প্ৰশ্ন কৰিব বিচাৰিছা মই নাজানো কৰিনা, কিন্তু এটা কথা জানো যে তোমাৰ কোনো প্ৰশ্নৰ উত্তৰেই মোৰ ওচৰত নাই। তোমাক যিখিনি জনাব লগা আছিল মই ইতিমধ্যে তোমাক জনাইছোৱেই। তুমি নিজকে বহুত মহান প্ৰেমিক বুলি ভাবা নহয়? প্ৰেমৰ নামত সকলো ত্যাগ কৰিব পৰা প্ৰেমিক নহয় বীণা, মইতো মাত্ৰ তোমাক কৈছো। মই নিজকে এজন মহান প্ৰেমিক সজাবৰ বাবে তুমি মোৰ বাবে ইমান ডাঙৰ বলিদান দিছা। মোৰ প্ৰতি থকা প্ৰেমৰ বাবে তুমি জেলত এজন হত্যাকাৰীৰ জীৱন কটাইছা। তুমি ভুল বুজিছা বীণা, ভুল বুজিছা তুমি। কোনো প্ৰেমিকে মহান নাথাকে, কিন্তু সঁচা ভাল পোৱাই এজন সাধাৰণ মানুহকো মহান কৰি তোলে। মানে মোৰ কোনো ইচ্ছা নাছিল তোমাৰ মহান প্ৰেমিক হোৱাৰ। তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱাক লৈ কোনোবা এখন দীঘলে ৰচনা লিখিব বুলিও মই কেতিয়াও হাবিয়াস কৰা নাছিলো। মই কেৱল তোমাক ভাল পাইছিলো। মই তোমাৰ লগত একেলগে জীৱন কটোৱাৰ সপোন দেখিছিলো। মই প্ৰথমবাৰ বাছ ষ্টেণ্ডত দেখা দিনাৰে পৰা গোটেই জীৱনটোৱে সলনি হৈ গৈছে। তুমি জানা, মাত্ৰ এবাৰ তোমাক চোৱাৰ বাবে সদায় গৈ থিয় হৈছিলো এই বাছ ষ্টেণ্ডত। জানিছিলো বীণা, মই জানিছিলো তুমি কোনোদিনে মোলৈ চোৱাই নাছিলা, কাৰণ তোমাৰ বাবে মোৰ কোনো অস্তিত্বই নাছিল। মোৰ বাবে তুমিয়ে আছিলা মোৰ জীৱন, মোৰ পৃথিৱী, মোৰ সকলো। আরে মোৰ মনৰ চহৰৰ প্ৰত্যেকখন দেৱালত কি লিখা আছে তুমি জানা? বিৰিখৰ বিৰিনা। এনেকৈ চাই আছে যে হিন্দী চিনেমাৰ দৰে অবাস্তৱ যেন লাগিছে ন? বিশ্বাস কৰিবলৈ কষ্ট হৈছে চাগে তোমাৰ? নাই, মাত্ৰ ভাবিছো তোমাৰ পৃথিৱীখন মোৰ পৃথিৱীখনতকৈ কিমান বেলেগ। প্ৰেম, ভালপোৱা, এইবোৰ শব্দই মোক কেতিয়াও চুবই নোৱাৰিলে জানো। বহুজনে বহুবাৰ প্ৰেমৰ প্ৰস্তাৱ লৈ আহিছিল, কিন্তু মই কেতিয়াও কাকো সেই দৃষ্টিৰে চাবই নোৱাৰিলো। জীৱনটোত ইমান ইমান বেছি প্ৰেক্টিকেল হ'ব লগা হ'ল যে তোমাৰ এই ৰঙীন পৃথিৱীখনৰ লগত কেতিয়াও চিনাকিয়ে হ'ব নোৱাৰিলো। কেতিয়াও মোৰ মনৰ চহৰখনত কাৰো নাম লিখাই নহ'ল, যিদৰে তুমি লিখি ৰাখিছা বিৰিখৰ বিৰিনা। কিন্তু এতিয়া সেয়া অতীত বিৰিনা। মই জানো যে বিৰিনা বিৰিখৰ কেতিয়াও হ'ব নোৱাৰে। আৰে তোমাৰ লগত নতুনকৈ চিনাকি হ'ব নোৱাৰো। বাছ ষ্টেণ্ডত তোমাৰ বাবে ৰৈ থাকিব নোৱাৰো। তোমাৰ লগত একেলগে জীৱন কৰিব সপোন দেখিব নোৱাৰো। আৰে একোৱেই কৰিব নোৱাৰো মই, কাৰণ মোৰ ঠিকনা এতিয়া জেলৰ এন্ধাৰ কোঠাটোলৈ মই আকৌ ঘূৰি যাব লাগিব। আৰু মোৰ ঠিকনা কি বিৰিখ? যি ঠিকনা মোৰ আছিল সেয়াতো এতিয়া
তোমাৰ ঠিকনা সলনি হোৱা নাই বিৰিনা তুমি তোমাৰ ঘৰলৈ ঘূৰি যাব লাগিব আৰু নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব আৰু তুমি পাহৰি যাব লাগিব যে তোমাৰ জীৱনলৈ কেতিয়াবা এজন বিৰিখ আহিছিল কি তুমি মোক সেইখন ঘৰলৈ উভতি যাবলৈ কৈছা হা যিখন ঘৰত মোৰ দেউতাৰ হত্যাকাৰী থাকে আৰু সেই হত্যাৰ মিছা অভিযোগ লৈ তুমি আকৌ ঘূৰি যাব খুজিছা সেই জেললৈ নহয় বিৰি মই ইমানো স্বাৰ্থপৰ নহয় এই বিৰিনা বিৰিখৰ নহ'ব পাৰে কিন্তু বিৰিখক তাৰ ৰঙীন পৃথিৱীখন মই ঘূৰাই দিবই লাগিব কি ক'ব বিচাৰিছা তুমি মানে আইনৰ ওচৰত মই তোমাক নিৰ্দোষী প্ৰমাণ কৰিবই লাগিব সম্ভৱ বিৰিনা আইনৰ ওচৰত নিজকে নিৰ্দোষী প্ৰমাণ কৰাটো মোৰ বাবে কোনো পথেই সম্ভৱ নহয় গতিকে প্লিজ তুমি তোমাৰ ঘৰলৈ ঘূৰি যোৱা তোমাৰ আৰু মোৰ এই যাত্ৰা ইয়ালৈকে আছে আমি আৰু কেতিয়াও লগ নাপাওঁ কেতিয়াও লগ নাপাওঁ